নমস্কাৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ আজি মই লৈ আহিছোঁ দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি এইটো হ'ল ইকনমিক্সৰ টপিক যোনটো হায়াৰ ছেকেণ্ডাৰী 12ৰ এক্সামৰ কাৰণে যিটো অতিকৈ প্ৰয়োজনীয় মানে কনচেপ্টটো বুজাৰ কাৰণেও প্ৰয়োজনীয় লগতে এক্সামত যিটো 12ৰ এক্সামত তাতেও মানে কি কয় এনেধৰণৰ কুৱেশ্যন আমি দেখা পোৱা যায় আমি আজি ডিছকাছ কৰোঁ দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি মই ইয়াতে লিখিয়ে থৈছোঁ যে যেতিয়া এখন দেশে বিশ্বৰ বিভিন্ন দেশত নিজৰ দ্ৰব্য বিক্ৰী কৰে তেতিয়া সেই পদ্ধতিক দ্ৰব্যৰ ৰপ্তানি বুলি কোৱা হয় দ্ৰব্যৰ ৰপ্তানি মানে কি ইয়াতে কি কৈছে যে ইংলিছত এইটো কি ক'ব পাৰি দ্ৰব্যৰ ৰপ্তানি মানে এক্সপৰ্ট অফ গুড দ্ৰব্যৰ ৰপ্তানি মানে ইয়াতে কি কৈছে যে এখন দেশে যেতিয়া নিজৰ বস্তুবোৰ আনবোৰ দেশত নিজৰ বস্তুবোৰ বিক্ৰী কৰে ধৰি লোৱা আমাৰ ভাৰতে ধৰি লোৱা ধানৰ খেতি কৰে ধান খেতি কৰিছে যেতিয়া ধানৰ খেতিটো কৰা হৈ গ'ল সেই ধানটো যেতিয়া আমি শ্ৰীলংকা তাৰপিছত আমেৰিকা এনেকুৱা অন্য দেশত যেতিয়া আমি সেই বস্তুবোৰ প্ৰডাক্টবোৰ বিক্ৰী কৰিম আন এটা দেশত তেতিয়া আমি এইটো ক'ম যে সেইটো প্ৰচেছটো আমি ক'ম যে দ্ৰব্যৰ ৰপ্তানি মানে আমাৰ যিটো বস্তু সেইটোৰ ৰপ্তানি হৈছে ঠিক আছে এণ্ড দেন আৰু এটা আছে যে দ্ৰব্যৰ আমদানি যেতিয়া এখন দেশে বিশ্বৰ আন দেশৰ পৰা সামগ্ৰী ক্ৰয় কৰে সেই পদ্ধতিক দ্ৰব্যৰ আমদানি বুলি কোৱা হয় ইয়াতে দ্ৰব্যৰ আমদানি মানে কি বুজাইছে যে যেনেকৈ দ্ৰব্যৰ ৰপ্তানিত আমি আমাৰ দেশৰ বস্তু বাহিৰৰ দেশত বিক্ৰী কৰিছিল তেনেকৈয়ে আমিও মানে অন্য দেশৰ পৰা আমি বস্তু কিনিবলগীয়া হয় যিহেতু আমাৰ ভাৰতত সকলোবোৰ বস্তু আমি নাপাওঁ মানে সকলোবোৰ বস্তু আমি বনাব নোৱাৰোঁ যেনেকৈ মোবাইল ফোন অন্য তেনেধৰণৰ বস্তু আছে সেইবোৰ আমি ইণ্ডিয়াত মানে সকলো বস্তুবোৰ কিনিবলৈ নাপাওঁ আমি কি কৰিব লাগে দেশে বেলেগৰ পৰা বস্তু কিনি লৈ আহে ধৰি লওক যেনেকা আমেৰিকাত আইফোন যিটো মানে আপেল ফোন আছে এইটো মানে আমেৰিকাত বনায় চাইনাত বনায় আমি সেই বস্তুটো চাইনাৰ পৰা বা আমেৰিকাৰ পৰা আমি কিনি কেনে আমাৰ ভাৰতলৈ লৈ আহিব লাগে সেইটো পদ্ধতিকে আমি কি বুলি কওঁ দ্ৰব্যৰ আমদানি বুলি কোৱা হয় আশা কৰিছোঁ এইটো বুজি পাইছে মোৰ আখৰটো অলপ কি কয় মানে বেছিয়ে ভাল মানে আপোনালোকে যদি বুজি নাপায় কমেণ্ট ছেকশ্যনত জনাই দিব যে কোনখিনি বুজি নাই পোৱা আৰু আগন্তুক যদি এনেকৈ আকৌ ভিডিঅ' লাগে বা কোনটো বা কনচেপ্ট যদি আপোনালোকৰ বুজাত অসুবিধা হৈছে স্কুল কলেজত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে মই ভালকৈ মানে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে থেংক ইউ